Hello everyone, welcome to my YouTube channel Assamese Online Tuition ZH. এই ভিডিওটোৰ জৰিয়তে আমি শিকিম আজি যে ভাৰ্বৰ বিষয়ে। সেয়েহে ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিবা, লগতে তোমালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা আৰু এনে ধৰণৰ ভিডিওসমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'বা। ভাৰ্ব অৰ্থাৎ ক্ৰিয়া। যি পদে কোনো কাম কৰা বা হোৱাকে বুজায় তাকেই ভাৰ্ব বুলি কোৱা হয়। যেনে প্লে, ডু, চিং, ডান্স, ৰিড ইত্যাদি একোটাকৈ ভাৰ্ব হয়। এই ৱৰ্ডবোৰৰ প্ৰতিটোৱে একোটা কাম কৰা বুজায়। যেনে আই প্লে ক্ৰিকেট, মই ক্ৰিকেট খেলোঁ। উই ডু দ্য ৱৰ্ক, আমি কামটো কৰোঁ। হি ছিংছ এ ছং, সি এটা গান গায়। চি ডান্সেছ, তাই নাচে। ছাত্ৰসকলে মনত ৰখা উচিত যে এম ইজ আৰ এই ৱৰ্ডবোৰো একোটা ভাৰ্ব হয় আৰু ইহঁতৰ অৰ্থ হয় বা হয় যে কিন্তু ইহঁতে কোনো কাম কৰা নুবুজায়। যেনে ৰাম ইজ এ বয়, ৰাম এজন ল'ৰা। বা এনেকৈও ক'ব পৰা যায় যে ৰাম এজন ল'ৰা হয়, ৰাম ইজ এ বয়। আই এম ফেট, মই শকত বা মই শকত হওঁ। দ্য বয়জ আৰ অনেষ্ট, ল'ৰাবোৰ সাধু বা ল'ৰাবোৰ সাধু হয় ইত্যাদি। আমি ইয়াৰ পিছতেই শিকিম এম ইজ আৰৰ ব্যৱহাৰৰ বিষয়ে। আমি প্ৰথমে শিকিম ফাৰ্ষ্ট পাৰ্চন। ফাৰ্ষ্ট পাৰ্চনৰ ক্ষেত্ৰত আই এম হয় আৰু এইটো ছিংগুলাৰ হয়। ইয়াৰ অৰ্থ হ'ল মই হওঁ আৰু প্লুৰেলৰ ক্ষেত্ৰত হ'ব উই আৰ। ইয়াৰ অৰ্থটো হ'ল আমি হওঁ ইত্যাদি। ঠিক তেনেদৰে ছেকেণ্ড পাৰ্চনত হ'ব ছিংগুলাৰত ইউ আৰ, তুমি হোৱা আৰু প্লুৰেলৰ ক্ষেত্ৰত হ'ব ইউ আৰ, তোমালোক হোৱা ইত্যাদি। আৰু থাৰ্ড পাৰ্চনৰ ক্ষেত্ৰত ছিংগুলাৰৰ ক্ষেত্ৰত হ'ব হি ইজ বা চি ইজ, সি বা তাই হয় আৰু প্লুৰেলৰ ক্ষেত্ৰত হ'ব দে আৰ, সিহঁত হয় ইত্যাদি। ইয়াৰ পিছত এম ইজ আৰৰ উপৰিও হেজ বা হেভো যে বাক্য গঠনত অপৰিহাৰ্য। যেনে উই হেভ এ কেট, ইয়াৰ অৰ্থটো হৈছে যে আমাৰ এটা মেকুৰী আছে। হি হেজ এ পেন, তাৰ এটা কলম আছে। চি হেজ এ বুক, তাইৰ এখন কিতাপ আছে। ইউ হেভ এ বেগ, তোমাৰ এখন মোনা আছে ইত্যাদি। ইয়াৰ পিছত ভাৰ্বৰ বিভিন্ন ভাগসমূহ। ভাৰ্বসমূহক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে। এই ভাগ দুটা হ'ল ট্ৰান্সিটিভ ভাৰ্ব অৰ্থাৎ সকৰ্মক ক্ৰিয়া আৰু ইনট্ৰান্সিটিভ ভাৰ্ব অৰ্থাৎ অকৰ্মক ক্ৰিয়া। ট্ৰান্সিটিভ ভাৰ্ব যিবিলাক ভাৰ্বৰ অবজেক্ট অৰ্থাৎ কৰ্ম আছে তাকেই ট্ৰান্সিটিভ ভাৰ্ব বুলি কোৱা হয়। যেনে আই ইট ৰাইচ, এই বাক্যটোত ৰাইচটো অবজেক্ট হয়। ইয়াৰ পিছত ইনট্ৰান্সিটিভ ভাৰ্ব যিবিলাক ভাৰ্বৰ অবজেক্ট অৰ্থাৎ কৰ্ম নাথাকে সেইবিলাককেই ইনট্ৰান্সিটিভ ভাৰ্ব বুলি কোৱা হয়। আৰু এই ভাৰ্ববোৰ চিনাক্ত কৰাৰ এটা সহজ উপায় আছে। এই ভাৰ্ববোৰত যে কি বুলি প্ৰশ্ন সুধিব নোৱাৰি, য'ত কি বুলি প্ৰশ্ন হোৱা সম্ভৱ নহয়, সেইবোৰেই ইনট্ৰান্সিটিভ ভাৰ্ব বুলি ধৰি ল'ব লাগিব। যেনে হি গ'জ টু স্কুল, সি স্কুললৈ যায়। বাৰ্ডছ ফ্লাই, চৰাইবোৰ উৰে ইত্যাদি। আমি এই বাক্যবিলাকত কি বুলি প্ৰশ্ন কৰিব নোৱাৰোঁ, গতিকে গ'জ, ফ্লাই ইত্যাদি হ'ল ইনট্ৰান্সিটিভ ভাৰ্ব। ছাত্ৰ ছাত্ৰীসকল যে ভাৰ্ব আৰু ইয়াৰ বিভিন্ন ৰূপসমূহ টেন্সৰ পাঠটোত আমি বিশদভাৱে আলোচনা কৰিম। সেয়েহে ভিডিঅ'বোৰ নিয়মীয়াকৈ চাই থাকিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'বা, যাতে মই যেতিয়াই ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী অতি সহজতে তোমালোকে পাই যোৱা।
ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।